BPF long live. BPF long live. Hakano Malaysia long live. BPF Jindabad. BPF long live. Apa Sarkar BPF. BPF long live. Hakano Malaysia Jindabad. গোৰ্খা সমাজৰ গোৰ্খা তাৰমানে মগৰ সমাজৰ পৰা আমাৰ BPF দলত 300জনমান জইন কৰিলে সেইটো আমাৰ দলৰ কাৰণে মানে ভাগ্যৱান বুলি আমি ক'ব পাৰে আৰু মই ধন্যবাদ যাচিছোঁ মগৰ সমাজক যে ইহঁতে যে আমাৰ BPF দলৰ হৈ পেলাই কাম কৰিবৰ কাৰণে আগুৱাই আহিছে এইটো হ'ল দেৱৰগাঁও ব্লক কমিটি আণ্ডাৰত মৰে সমষ্টি এইখিনি কথা আৰু মই আজি আপোনালোকৰ মিডিয়াৰ থ্ৰুদি এটা কথা ক'ব বিচাৰিছোঁ CM ছাৰৰ লগত মই অতি সোনকালে মই কথা পাতিম যে নিৰ্বাচনটো যাতে 27 অক্টোবৰৰ ভিতৰত যাতে নিৰ্বাচনটো কৰে আৰু যাতে গভৰ্ণৰ ৰুলটো এক্সটেনশ্যন নকৰে এইটো কথা লৈ পেলাই নহ'লে আমাৰ BTC অঞ্চলত বহুত মানে এনে 6 মাহত একো কাম হোৱা নাই বহুত ডিপ্ৰাইভ হৈ পেলাই আছে এনেকুৱা যাতে আৰু নহয় তাৰ কাৰণে মই অনুৰোধ কৰিম আশা কৰিব পাৰা নোৱাৰা কথা নহয় মততে BTC নিৰ্বাচন 27 অক্টোবৰৰ ভিতৰত হ'ব লাগে সেইটো আমাৰ BPF দলৰ ডিমাণ্ড আৰু আমি অতি সোনকালে CM ছাৰক লগ কৰি পেলাই এইটো বিষয় লৈ আলোচনা কৰিব মততে গভৰ্ণৰ ৰুলটো আৰু এক্সটেনশ্যন হ'ব নালাগে সেইটোৱেই কথা ইলেকশ্যন পাতিব লাগে ডেলিগেট নহয় আজি বড়ো সাহিত্য সভা অল বড়ো ওমেন ৱেলফেয়াৰ ফেডাৰেশ্যন ABF বড়ো সমাজ আৰু আমাৰ জইণ্ট কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট আৰু PDBM জেব্ৰাৰাম ইহঁতে 5টা সংগঠনে আজি CM ছাৰক লগ কৰিছে কথা পাতিছোঁ কথা এটাই ইলেকশ্যনটো পাতিব লাগে গভৰ্ণৰ ৰুলটো এক্সটেণ্ড কৰিব নালাগে এইখিনি কথা কাৰণে ইহঁতে আজি লগ কৰিছে এইখিনি কথা লকডাউন মানে কৰোণা বেমাৰটো 1 বছৰ পিছতো থাকিব 10 বছৰলৈকেও থাকিব পাৰে 20 বছৰলৈকেও থাকিব পাৰে এই কৰোণা বেমাৰটো লৈ পেলাই যে আজিৰ দিনত ইলেকশ্যন কৰিব নালাগে বা কৰিব নোৱাৰে এইটো এটা যুক্তি নহয় মোৰ হিচাপত আজি আমেৰিকাতো ইলেকশ্যন চলিব মহাৰাষ্ট্ৰত ইলেকশ্যন হ'ব বিহাৰত ইলেকশ্যন হ'ব বেংগলত ইলেকশ্যন হ'ব এই কৰোণা বেমাৰটো শেষ নহয় সেইটো থাকিবই কিন্তু এতিয়া প্ৰিকশ্যন মেজাৰ কিবা একটা গাইডলাইন বনাই পেলাই ইলেকশ্যনটো কৰিব লাগে এইটো কৰোণাৰ কাৰণে যে ইলেকশ্যন হ'ব নোৱাৰে সেইটো এটা যুক্তি হ'ব নোৱাৰে কথা এইটো মুঠতে আমি বিচাৰিম CM ছাৰক আমি কম যে 27 অক্টোবৰটো পাৰ কৰিব নালাগে মুঠতে 27 অক্টোবৰৰ ভিতৰত BTC নিৰ্বাচনটো হ'ব লাগে এইটোৱেই আৰু গভৰ্ণৰ ৰুলটো যদি এক্সটেনশ্যন কৰে 6 মাহ তেতিয়াহ'লেতো আৰু শেষ BTC বাকী ৰাইজে নাই এইটো বিচাৰ চুক্তি ৰূপায়ণ কৰা নকৰাটো এইটো চৰকাৰৰ কথা এইটো চৰকাৰৰ দায়িত্ব কেতিয়া কৰে নকৰে এইটোতো এইটো প্ৰমোদ বড়োহে জানিব চুক্তি কৰি পেলাই আজি NDFB লিডাৰসকলক চুক্তি কৰি পেলাই NDFB লিডাৰসকলক বা কেডাৰসকলক আজি ৰিহেবিলিটেশ্যনৰ কাৰণে আজি এটাও কথা কোৱা নাই NDFB 4টা গোটে চহী কৰিলে শান্তিৰ নামত শান্তিৰ চুক্তি এইটোতো চবেই ভাল পাইছে কিন্তু আকৌ ৰঞ্জন দৈমাৰীক 10-12 দিনৰ কাৰণে চহী কৰি পেলাই আনি আকৌ জেলত ভৰাই দিয়াটো এইটো যুক্তি নহয়